ভগৱান ল'ৰাটোক এইবাৰ চকু মেলি চাবা প্ৰভু। এইবাৰ সি ডাক্তৰী পঢ়ি পাছ কৰি ডাক্তৰ হৈ ওলাই আহিব। মই আৰু হাজিৰা কাম কৰিব নালাগে। হে ভগৱান, তাক এইবাৰ চকু মেলি চাবা। হে ভগৱান, এই কষ্টৰ ফলস্বৰূপে আমাৰ ল'ৰাটোৰ সপোনবোৰ পূৰ কৰিবা আৰু ল'ৰাটো যাতে পঢ়া শুনা শেষ কৰি ভাল ডক্তৰ হ'ব পাৰে। হেৰা শুনিছ, এইখনেই মোৰ গাঁও। যিমান হ'লেও এইখন মোৰ জন্ম দিয়া গাঁওটো, ইয়াতে মই জন্ম লাভ কৰিছিলোঁ। চোৱাচোন গাঁৱৰ সৌন্দৰ্যবোৰ কিমান ধুনীয়া লগা হৈছে। তুমি একদম ভালদৰে মনোযোগ দি চোৱাচোন, ইমান ভাল লাগে এই গাঁওখন। মোৰো কিন্তু এইখন গাঁও সঁচাই এৰিব নোৱাৰোঁ, বিৰাট ভাল লাগে জানা। ব'লা, এই পামেই আৰু আমাৰ ঘৰ, বুজিছা? আহা। হ'লেও মই গাঁও চাওঁ ভাল নাপাওঁ। গাঁৱত আৰু বেছি দিন থকাৰ প্লেনিং নকৰিব। হ'ব ৰ'বা, কিমান দিননো থাকিম, বেছি নাথাকোঁ। তথাপিতো মা দেউতাৰ কথা আছে, নিজৰ গাঁও, অলপ দিনটো থাকিবই লাগিব। হ'ব দিয়া, বেছি দিন নাথাকোঁ। এইয়া পালো আমাৰ ঘৰ, বুজিছা? তুমিতো এবাৰ আহি পোৱা নাই। এই মা দেউতাক লগ পালে খুব ভাল পাবা তুমি। আহি পালো দিয়া, ব'লা। কিন্তু এটা কথা শুনা, যায় কিন্তু মা দেউতাক প্ৰণাম কৰিবা, শুনিছ? এইটো নাপাহৰিবা দেই, মা দেউতাক প্ৰণাম কৰিবা, ব'লা। আহা, এইটো আমাৰ ঘৰ। কৰিবা দেই মা দেউতাক। অ দেউতা, মা, দেউতা, অ মা, দেউতা, অ মই। দেউতা ভালে হ'ল দে। চোৱাচোন কোন আহিছে। অ মা। বোপা, এইজনী কোন? অ বোপা, এইজনী কোন? এইজনী তোৰ বান্ধৱী নেকি? দেউতা, মা, মোক ক্ষমা কৰি দিবি। মই আচলতে বহুত দিনৰ পৰা ভাল পাই আছিলোঁ আৰু ইহঁতৰ ঘৰৰ পৰা প্ৰেছাৰ পাই মই এইক আনিব লগা হ'ল আৰু এইক মই আজি বিয়া কৰাই আনিছোঁ। কি? দেউতা চাওঁ, এইটো দিয়া। এই মা দেউতাক অলপ ভৰি চোৱা, সেৱা কৰা। বোপা, যি কৰিছ কৰিছ দে, তোৰ মুখে আমাৰ ভুল। যা এতিয়া কাপোৰ কানিখিনি সলাই ল, হাত ভৰি ধুই ব'লা। হেৰা, এই অৱশেষত ভগৱানে আমাৰ প্ৰাৰ্থনা মানিলে। বোপায়ো ডক্তৰ হৈ ওলাই আহিল। এতিয়া সেই বোৱাৰীজনীয়ে ঘৰখন শান্তিৰে ৰাখিলেই হ'ল। তাকেইতো, বোৱাৰীজনীয়ে ঠিকমতে চলিলে সিহঁতে ভালদৰে চলিব পাৰিব। দেউতা,
মা আমি এতিয়া যাওঁ আৰু তহঁতে দেউতা বিশেষকৈ তই এতিয়া হাজিৰা কৰিব নালাগে কি বোপা দেউতা যাব ওলালো আৰু শুন দেউতা তই আৰু হাজিৰা কৰিব নালাগে আৰু দেউতা মই ভাবিছোঁ এইবাৰ আহিলে মই এই গাঁৱত মাটিডোখৰ বিক্ৰী কৰি তহঁতক মই শ্বিলঙলৈ লৈ যাম দেউতা ব'লা দেউতা মা থাক তহঁতে যাওঁ দে তহঁতে ওলালিয়ে যা আহিবি নোৱাৰো থাকিব দেৰি আহোগে ইমান দেৰি কিয় কৰি আছে যোৱা বোৱাৰী আহিবা
হেৰা গাঁওখনলৈচোন বৰকৈ মনত পৰিছে হা নিজ হাতেৰে গঢ়ি তোলা ঘৰখন এৰি থৈ আহিছোঁ মনত পৰিলে বুকুখন ফাটি যাওঁ হৈ যায় তোমাৰ জানো মনত পৰা নাই কিয় মনত নপৰিব পৰিছে হেৰা দেউতা মা তই সকলো যাবলৈ ওলাই দিয়ে অকণমান দেৰি নাই খাব আৰু তহঁতে কিবা চিন্তা কৰি থকা যেন মই নাই সেই কামৰ ঘৰখনলৈ অলপ মনত পৰিছে সেইটোৱে আৰু চিন্তা নকৰে মা অকণমান কাম খাব লাগিছিলে মই লৈ আহিছোঁ হয় যোৱা যাবলৈ নাই একো চিন্তা নকৰিলে দেউতা আৰু মই যি ক'ব লাগে কৈছোঁ তহঁতক ভালদৰে চোৱা চিতি কৰিব আৰু মই চেষ্টা কৰিম মই যিমান পাৰোঁ তহঁতক সুখত ৰাখিব পাৰিম বাকী তহঁতে চিন্তা কৰাৰ কোনো কাৰণ নাই আৰু তহঁতেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে বাচি থকা দিনকেইটা ভালদৰে চলি যাব আশাই হে শুনিছা মোৰ ছাত্ৰটো আহা মোৰ দেৰি হ'ল দুটামান আছে শুনা মা দেউতাক অলপ চাবা আৰু সিহঁতক কোনো কামত যাতে কষ্ট নিদিয়া আৰু বাবুক মা দেউতাৰ লগত অলপ উমনিব দিবা সিহঁতে যাতে কোনো দুখ অনুভৱ নকৰে মই আহিছোঁ দেউতা আহো দিয়া চাবা অলপ যা গৈ যা এরা বলেই তারপরে দেরিয়ে হল বলো এই বলা কি হল কথাটো পৰি গ'ল মই এখেতক কৈছিলো এইবোৰ কৃষ্ণ মোৰ মিছেছে অত্যাচাৰ কৰি মা দেউতাক ইয়াৰ পৰা খেদি পঠাব ভাবিছিলো গাঁৱৰ মাটিডোখৰ বিক্ৰী কৰি মা দেউতাক মই ইয়াত সুখত ৰাখিম কিন্তু নাই মই মা দেউতাক সুখত ৰাখিব নোৱাৰিলো আৰু এই তাই নিজেহে বুজি পালে পইচাৰ ওপৰত তাই শুই থাকিল কিন্তু মা দেউতাৰ সুখ বিচাৰি নাপালে আজি চাগে মা দেউতা ক'ত পৰি আছে মা দেউতা কিমান অশান্তিত আছে নহ'ব মই মা দেউতাক বিচাৰি যাব লাগিব নহ'লে মা দেউতা মোক ক্ষমা নকৰিব আৰু ভগৱানে চাগে মোক ক্ষমা নকৰিব মই বিচাৰি যাবই লাগিব এই বন্ধুসকল আপোনালোকেও শুনক
যাতে মোৰ মা দেউতাই যিখিনি অশান্তি পালে আৰু আৰু আপোনালোকৰ মা দেউতা যাতে এনেকুৱা অশান্তি নাপায় সেইটো যাতে আপোনালোকে নকৰে মই এতিয়া মা দেউতাক বিচাৰি যাওঁ